আমাক চিঠি লিখা এমএলএ লাগে না কাম কৰা এমএলএ লাগে? নাজিৰাত বৰ্তমান আছে চিঠি লিখা এমএলএ। এইটো আপোনালোকে দেৱব্ৰত শইকীয়াক কৈ দিব দেই। হয়তো দেৱব্ৰত শইকীয়াক লগ পালে সুধো, এই আপোনাৰ চিঠি লিখা বেমাৰটো কাৰ পৰা পালে আপুনি? একেবাৰে স্কুলৰ পৰাই চিঠি লিখা প্ৰেক্টিচটো কৰিছিল। কিহৰ কাৰণে কৰিছিল এইটো মই নকওঁ, আৰু আপোনালোকে বুজি পাওক। চিঠি লিখোতে লিখোতে অভ্যাস থাকি গ'ল চিঠি লিখা। অখিল গগৈটো বিধানসভা আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা খবৰ দিছোঁ, ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকে ফেচবুক চলি থাকিব, এই জহনি জহনি এনেকে গাড়ী, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা কব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা লৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব বাচ্চা।